নমস্কাৰ প্ৰিয় অসমবাসী, মই সন্ধিয়া। আজি বাৰু উঠোতে বহুতখিনি দেৰিয়ে হ'ল, প্ৰায় 9:30মান বাজিছে। কাৰণটো হৈছে আজি কলেজ নাই, কিয়নো 6 মাৰ্চৰ পৰা ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সাম। তাৰ বাবে ষ্টুডেণ্টকো ৰিলিফ দিছে পঢ়িবলৈ আৰু টিচাৰ্ছখিনিকো ৰিলিফ দিছে কেইদিনমানৰ বাবে। তো মই ভাবিছোঁ ঘৰলৈ যাওঁ, মাক অলপ হেল্প কৰোঁ। মা যিহেতুকে অলপ অসুখীয়া, 4-5 দিনৰ কাৰণে ঘৰত গৈ অকণমান কাম বন হেল্প কৰি দিওঁ। কিন্তু বাহিৰৰ কিবা নইজ আপোনালোকে শুনি আছে তেনেহ'লে প্লিজ ইগন'ৰ কৰিব। আৰু মোৰ মাতটো যদি বহুত বেয়া লাগিছে তেনেহ'লেও ইগন'ৰ কৰিব, কাৰণ মোৰ টনচিলাইটিছ হৈ আছে। যোৱাকালি ফুৰিব গৈছিলোঁ এঠাইত, তো ধূলি খাই মোৰ একদম ডাষ্ট এলাৰ্জি হৈ গৈছে, যাৰ বাবে চৰ্দি টনচিলাইটিছৰ বহুত প্ৰব্লেম হৈ আছে। মই এটা কথা ক'বলৈ আপোনালোকৰ ওচৰত আহিছোঁ। কথাটো হৈছে যে আজিৰ পৰা মই ইউটিউবত লং ভিডিঅ' দিম বুলি ভাবিছোঁ। অলপ লং আৰু বেছিও নহয়। শ্বৰ্টছ দিলোঁ বহুতখিনি। এতিয়া লং ভিডিঅ' দিয়াৰ লগালগ আপোনালোকৰ সহায় সহযোগিতাৰ বহুতখিনি প্ৰয়োজন হ'ব। মই জানো যে মই বহুত হাই কোৱালিফাইড কণ্টেণ্ট দিব পৰা নাই, বা মোৰ কণ্টেণ্টখিনি ইমানো কোৱালিটি অহা নাই। কাৰণটো হ'ল যে মই ডেইলি কলেজত গৈ থাকোঁ, তো তাৰ কাৰণে হয়তো মই বেলেগ ঠাইত গৈ কণ্টেণ্ট বনাব পৰা নাই। ডেইলি লাইফৰ ওপৰতে অলপ কণ্টেণ্ট দি আছোঁ। হয়তো আপোনালোকে ভাল নাপাব পাৰে, কাৰণ সেনেকুৱা কণ্টেণ্ট সকলোৱে দি থাকে। তথাপিও মই চেষ্টা কৰি যাম যাতে মই নতুন কণ্টেণ্ট কিছুমান আনিব পাৰোঁ। যিহেতুকে ইউটিউব জগতত মই বহুত নতুন, গতিকে আপোনালোকৰ মৰম, আপোনালোকৰ সাহস মোক নিতান্তই প্ৰয়োজন। তেতিয়া ময়ো আগুৱাই যাব পাৰিম। আৰু মই কথা দিছোঁ আপোনালোকক যে ভাল কণ্টেণ্ট আপোনালোকৰ মাজত আনি থাকিম। আৰু মই ইয়াৰ পিছৰখিনি চাই থাকিব। আৰু সকলোৱে জানে, বাই দ্য ৱে, ইগন'ৰ মাই হেয়াৰ, বহুত অইলি হৈ আছে, আই ন'। মই আজি ধুম বাৰু। আচ্ছা, কাঞ্জি আপোনালোকে ইণ্টাৰনেটত বহুত পাইছে এইবাৰ, হয়নে? ঠাণ্ডা দিনত বনাব লাগে। ত' ইয়াৰ ৰেচিপি আপোনালোকে মাষ্ট বি জানে। ষ্টিল মই বাৰু ঘৰত গ'লে এবাৰ বনাই আপোনালোকক দেখুৱাম, কিন্তু ইয়াৰ হেল্থ বেনিফিটটো আপোনালোকে জনাটো বহুত বেছি প্ৰয়োজন। যিহেতুকে এইটো ফাৰ্মেণ্টেড ৱাটাৰ হয়, চ' ইয়াত বহুত গুড বেক্টেৰিয়া থাকে, আৰু যিটোৱে আমাৰ গাটছ, আমাৰ পেটৰ পৰা লেতেৰা বস্তুখিনি উলিয়াই দিয়াত বহুত হেল্প কৰে, আৰু গুড বেক্টেৰিয়াই আমাৰ মেটাবলিজিম বুষ্ট কৰাত বহুত হেল্প কৰে। চ' এইটো ঠাণ্ডা দিনত খোৱাটো মাষ্ট। যিহেতুকে এতিয়া বিটৰুট এভেইলেবল হৈ আছে, যদিও এতিয়াও ট্ৰাই কৰা নাই তেনেহ'লে নিশ্চয়কৈ এবাৰ ট্ৰাই কৰিব। ঠাণ্ডা দিন অলমষ্ট কৰিছে, বাট বিট ইজ এভেইলেবল ৰাইট নাও। ট্ৰাই কৰি দেখাই আছে। এইখিনি কিন্তু মই বনোৱা নাই দেই, মোৰ কাষৰ ৱালমেটজনীয়ে বনাইছে। যিহেতুকে মোৰ গ্লাছৰ বটল নাই, চ' তাইয়ে বনাই দিছে। জয়া, থেংক ইউ ছ' মাছ। কাইণ্ড অফ হাজমলা টাইপ, ডাইজেশ্যনত বহুত ভাল। আকৌ কৈছোঁ, ট্ৰাই কৰি চাব। জানো আৰু আজি বিটৰে দিন পৰিছে নেকি, চ' ফেচ পেক বুলিও সেয়া বিটৰ পাউডাৰে ওলাই ল'লোঁ। সপ্তাহত এবাৰ হ'লেও ফেচ পেক লগোৱাটো প্ৰয়োজন, কাৰণ আমাৰ ডেড স্কিনবিলাক ওলাই গৈ থাকে, যিহেতুকে বতৰবিলাক চেঞ্জ হৈ গৈ থাকে। চ' সপ্তাহত একোটা ফেচ পেক লগোৱাটো প্ৰয়োজন। মই বিটৰ, ৰ'জ আৰু নিমৰ যোনটো ফেচ পেক সেইটো বেছিকৈ প্ৰিফাৰ কৰোঁ। চ' ডান এণ্ড ডাষ্টেড। দেখাতটো একদম ফুটনি এজনী নিচিনা লাগিছে, হ'লেও ইয়াৰ বেনিফিট যিহেতুকে আছে, লগাটো মাষ্ট। ৰুমত যিহেতুকে নাথাকোঁ, চ' ৰুমৰ প্লানকেইটা জয়াৰ ওচৰত দি থৈ আহিলোঁ। নিজে যিহেতু আলপৈচান ধৰিবই নোৱাৰোঁ, চ' তাইকে দায়িত্ব দি থৈ আহিলোঁ। আৰু আহি ব্ৰেকফাষ্ট বনালোঁ। বিশেষ একো নহয়, বেচনৰ চিলা, তাতে মই কণী, পিঁয়াজ আৰু কেপচিকাম দি অকণমান তেলত তাকে বনাই ল'লোঁ। আচলতে মোৰ নন ষ্টিকি পেন নাই, চ' মই কেৰাহীতেই বনাই আছোঁ। কিন্তু মোৰ কি হ'ল, 4-5 টুকুৰা হৈ গ'লগৈ। বাই দ্য ৱে, ইয়াতে মই এইটো জলকীয়াৰ তেল দিছোঁ দেই, মোৰ সেইটো দি বহুত ভাল লাগে। এইখিনি এনেকৈ মিক্স কৰি জাষ্ট কেৰাহীত বহাই দিলেই হৈ গ'ল। চ' অকণমান তেল দিছোঁ দেখিছে, তাতে ধুনীয়াকৈ পেষ্টখিনি দি দিছোঁ। কেৰাহীত বনোৱাৰ কাৰণে মোৰ 4-5 টুকুৰাকেই হৈ গ'ল। ভাবিছোঁ এটা নন ষ্টিকি পেন ল'ব লাগিব। ৰুমত যিহেতুকে থাকোঁ, বহুত বিশেষ বস্তু মই লগত নাৰাখোঁ, যিহেতুকে এগৰাকীয়ে মানুহ, সেইকাৰণে মানে 2-এটা বাচনৰ জৰিয়তেই মই চলাই আছোঁ। আৰু তাই দেখিছে নহয়, গোটেইখন ভাঙি গৈছেগৈ। সেইখিনি লৈ ধুনীয়াকৈ খিৰিকীৰ ওচৰত বহিছোঁ। ইমান ধুনীয়া বতাহ দি আছে নহয়। মোৰ এই প্ৰথম জাক বৰষুণ কিতাপখন পঢ়ি প্ৰায় শেষ হওঁ। অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ এই কিতাপখন ইমান আকৃষ্ট কৰিছে মোক, সঁচাকৈ বহুত ধুনীয়া লিখিছে। এনেও অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কিতাপ পঢ়ি বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে ক'বচোন। তাৰ বাহিৰে আকৌ মোৰ য়েছেডৰজিৎ সংসী, ভৱেন্দ্ৰনাথ শইকীয়াৰ কিতাপসমূহো বহুত ভাল লাগে। আৰু নভেল পঢ়া এটা ভাল কথা, নহয়নে?
একদম সিম্পল এণ্ড সাটেল এটা লুক লৈছোঁ যিহেতুকে ঘৰলৈয়ে গৈ থাকিম তথাপিও মই বেলেগ নহ'লেও মই কিন্তু ব্লাছ এৰিব নোৱাৰোঁ অলপ হ'লেও ব্লাছ লাগিব এণ্ড চ' ইয়া আই এম ৰেডি কাইণ্ড অফ মই কোনো ধৰণৰ এতিয়া ফাউণ্ডেশ্যন ইউজ কৰা নাই জাষ্ট ব্লাছ লগাইছোঁ আইলাইনাৰ আৰু এটা পিংকিছ নিউড টাইপৰ এটা লিপষ্টিক লগাইছোঁ এইটো পেলেটৰ জৰিয়তে চ' ইয়া আই এম গুড টু গ' এতিয়া জাষ্ট ড্ৰেছ কৰিব লাগে আৰু কেনেকুৱা লাগিছে একদম চাটল মেকআপ ড্ৰেছত পিন্ধিছোঁ মই এইটো ৰেড শ্বাৰ্ট আৰু লগত এইটো জিন্স আৰু মেচিং সেয়া যাওঁতে ঘৰৰ বাবে মিঠাই অলপ কিনি ল'লোঁ আৰু চাওকচোন গছ বনবিলাক কেনেকৈ হালধীয়া হ'ব ধৰিছে এতিয়া আৰু পাত সৰাৰ ছিজন যিহেতুকে লাহে লাহে ঘৰ পাবৰে হ'ল তো এয়া মা ৰৈ আছে মই ঘৰ আহি পালোঁ হেল্ল' মামি হেল্ল' আহিয়ে মানে ঘৰলৈ যোৱা নাই আৰু আগে ভাগে ফুলখিনিকে চাইছোঁ চাচোন ৰজনীগন্ধা ফুলি আছে ইমান ধুনীয়া গোন্ধ আৰু এইটো ডালিয়া ফুলিছে আৰু দেখাই আছোঁ ৰ'ব পিটনীয়াবিলাক ইমান ধুনীয়াকৈ লাগিছে চব বেলেগ বেলেগ কালাৰ একদম দেখিয়ে মানে ভাল লাগি গৈছে চাওকচোন মায়ে খানা বনাই আছে আৰু মই কাটিম এতিয়া এইটো তৰমুজ কি বনাইছে মা আজি মাছ কচু আলু আৰু বিলাহীৰ লগত আৰু সেইটো কি আৰু কেপচিকাম আলু গাজৰ ভাজি আহিছে যে মাছ খাব লাগিব সেইকাৰণে বনাই আছে একদম ধুনীয়াকৈ আৰু এতিয়া মই এইটো কাটো বহুত খাবলৈ মন গৈছে তৰমুজ দীঘলকৈ কাটিম আৰু কাটিম নেকি মই খাওঁ আপোনালোকক মই বস্তু এটা দেখাই আছোঁ ৰ'ব এইখন চাওকচোন মোৰ MSc থেচিছ আজি ঘৰত আহি বহুত দিনৰ মূৰত উলিয়ালোঁ দেখা পালোঁ এইবিলাক প্লাণ্টছৰ এনাটমি হয় প্লাণ্টছৰ ভিতৰৰ পাৰ্টছবিলাক অধ্যয়ন কৰিছিলোঁ মই 40টা প্লাণ্টছৰ ওপৰত চাওকচোন ভিতৰৰ যিবিলাক কোষ আছে যিবিলাক চেল আছে এইবিলাক অধ্যয়ন কৰিছিলোঁ মোৰ এখন দেখি মানে ইমান ভাল লাগি গ'ল মনত পৰি গ'ল গোটেইবিলাক আমি সদায় হাবিত বা ৰাস্তাৰ কাষৰ জংঘলবিলাকত দেখিয়ে থাকোঁ এইবিলাক আমি হয়নে তো এইবিলাক এনেকুৱা প্লাণ্টছবিলাকৰ ওপৰত কৰিছিলোঁ এইবিলাক আমি দেখিয়ে থাকোঁ তো এই 40টা ইনভেচিভ প্লাণ্টছৰ ওপৰত মই ষ্টাডি কৰিছিলোঁ MSc থাকোঁতে বাৰু এই 40টাৰ বাহিৰে আৰু বহুতখিনি প্লাণ্টছৰ নলেজ মোৰ আছে কিন্তু থেচিছখনত 40টা লিখা হৈছিলে ভাল লাগি গ'ল গোটেইখিনি মেমৰি একদম ব্ৰেইনত আহি গৈছে বহুত ঘূৰিছিলোঁ জংঘলে ঘূৰিছিলোঁ চাপানলাৰ মানে ফৰেষ্টবিলাকত ঘূৰিছিলোঁ নতুন নতুন স্পেচিছ কালেক্ট কৰিছিলোঁ বহুত ভাল লাগিছিলে ফ্ৰেণ্ডছৰ লগত বাৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ আপোনালোকক অলৰেডি মই জনাইছোঁ যে এইটো মোৰ ফাৰ্ষ্ট লং ভ্লগ হয় গতিকে কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয়কৈ জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কমেণ্টো কৰিব আৰু মই দি দিছোঁ মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ ID তাতে ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ ইয়াতে এৰিছোঁ পুনৰ লগ পাম টাটা